বন্ধুসকল আমি গাইজ চাওক কি অৱস্থা। আমি এই এক্সেলেটাৰটো মাৰিব নালাগে, মানে নিজে গৈ থাকে। হাই গাইজ, পুনৰাই মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ চবে ভালেই আছে। তো আজি কিছুমান কৰিবলগীয়া কাম কৰোঁ আৰু কি কাম কৰিম আপোনালোকক দেখাম। তো বলক মোৰ লগতে আপোনালোকেও। তো বন্ধুসকল অলপ ফুৰিব আহিছোঁ, কামৰ মাজতে অলপ ফুৰিব লাগে। তো অলপ ফুৰিব আহিছোঁ আমাৰ ইফালে বিলাচীপাৰাৰ ফালে। তো আপোনালোকক ফুৰিব আহিছোঁ, অলপমান মানে দেখাই দিম ক'ত ক'ত ফুৰি আছোঁ। তো আপোনালোকে পিছৰ বেক কেমেৰাতে চাই ল'ব। When you feel it's hopeless, when you think that you lost, oh, I will take your hand and we'll rise up from the dust. Oh, here we go, 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 let us heal and grow. You won't be alone, we're unstoppable. তো বন্ধুসকল এতিয়া বাজিছে ৰাতি 1টা আৰু মই কৰি আছোঁ ডিউটি। তো ডিউটি কৰি আছোঁ আৰু মানে কোনে কোনে ডিউটি কৰে তো কমেণ্টত জনাবচোন প্লিজ। তো আপোনালোকে নাভাবিব যে মই অকলে ডিউটি দিম, আছোঁ ভালেকেইজন আছোঁ। আমাৰ মানে বহুত মোটামুটি কমেও আপোনালোকৰ কিবা কয় আপোনালোকৰ কমেও ইফালে আমি ইফালে আছোঁ 6জন, ইফালে আছে 6জন আৰু ইফালে 9জনে আছে কিজানি। তো চাওক এই যে আৰু এজন আহিছে। তো চাওক মোৰ লগত আহিছে ভাঙা এই ভাঙা, ইয়াৰ নাম ভাঙা। আমি মানে গাঁৱৰ ল'ৰা দাদা হয়, তো একেলগে ডিউটি কৰি আছোঁ আমি। হেল্ল' বন্ধু বান্ধৱীসকল, তো আবেলি অলপ ফুৰিব ওলাই আহিছোঁ অলপ। এনে আবেলি ফুৰা নহয়, তো আজি অলপ আমাৰ মিষ্টাৰ ৰামেশ্বৰৰ লগত ওলাই আহিছোঁ আমি ফুৰিব। তো বলক আমিও ফুৰোঁ, আপোনালোকক ফুৰাব বলক। We just keep on fighting and we never look back. Here we go, 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 let us heal and grow. You won't be alone, we're unstoppable. তো বন্ধুসকল আৰু এটা কথা মানে কি, আমি যিটো বাইক লৈ আহিছোঁ এইটো মানে এনেকৈ এই এক্সেলেটাৰটো মাৰিব নালাগে, মানে নিজে গৈ থাকে মোটামুটি। হয় না, গৈ থাকে না? নিজে গৈ থাকে। তো চাওচোন, আজি আমি গাড়ী নচলাওঁ, আমি জাষ্ট খালি বহি থাকিম গাড়ীত। তো আপোনালোককো দেখাই থাকিম। আপোনালোকে চাব পাৰিছে একদম চাৰি দিছে, কিন্তু এক্সেলেটাৰ যিটো এইটো ক্লাছ, এইটো হাতত যিটো আছে এইটো ক্লাছ ধৰিছে, তো এইটো চাৰি দিছে। কিমান স্পীডত আছে, চৰি স্পীডোমিটাৰটো বেয়া। তো এইটো ক্লাছটো চাৰি দিছে, চাওক কিমান স্পীডত, কমেও 20 কিলোমিটাৰ স্পীডত যায়। We rise up from the dust and clean the floor. চাওক গাইজ, চাওক কি অৱস্থা। আমি য'ত আহিছোঁ তাতে একচুৱেলি বাইকত উঠি যোৱাও নাযায়, ৰাস্তাও কেঁচা, একদম কেঁচা ৰাস্তা। তো এতিয়া এই উপায় আৰু চাওকচোন, চাওক কেনেকৈ কষ্ট কৰি আছে। চাওকচোন, চাওক কি ডাঙৰ কঁঠাল, চাওক কেনেকুৱা ডাঙৰ কঁঠাল। কোনে এই ডাঙৰ কঁঠালটো খাব পাৰিব জনাবচোন কমেণ্ট। বন্ধুসকল আমি তো ফাইনালি আমি কৰোণা টেষ্ট কৰিলোঁ, এতিয়া ভেকচিন দিম, মানে ভেকচিন দিব আহিছোঁ আজি। ইচাপ দাই দিছে, কিন্তু মানে ইচাপ দা বহুত ফাঁকি দিছে আজি। আপুনি ফাঁকি দিলে কিন্তু নাই, একেলগে আহিছিলোঁ, একেলগে দিব লাগিছিল। ঠিক আছে তো ইচাপ দা আছে, ন' টেনশ্যন। তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰক, কেনেকৈ ভেকচিন দিম আপোনালোক। আৰু ভেকচিন দিয়াৰ পিছত
আৰু ভেকচিন দিয়াৰ পিছত কেনেকুৱা ফিডবেকটো মই জনাই দিম। বন্ধুসকল কিবা কৰোণা টেষ্ট কৰিলোঁ আৰু কিবা কয় ফাইনেলি এইটো কিবা কয় ৰিজাল্টটো আহি গৈছে, এইটো চাব পাৰিছে নেগেটিভ। তো এতিয়া ভেকচিন দিব লাগে, তো বলকচোন ভেকচিনটো দি আহোঁ। অ' মাই গড, কৰোণা ভেকচিন দিব আহি কি ভিৰ, বাপৰে বাপ, চাওকচোন। The next day. বন্ধুসকল কালিৰ পৰা 5 ঘণ্টা ৰখি আৰু আজি 5 ঘণ্টা, যোৱাকালি 5 ঘণ্টা ৰখিছোঁ, তাৰপিছতে আজিহে স্লিপ পাইছোঁ, এতিয়াহে ভেকচিন দিম, তো আপোনালোকক দেখাম। বন্ধুসকল ফাইনালি কি কয় 5, 6, 6, 11 ঘণ্টাৰ পিছত এতিয়া আমি ভেকচিন দিলোঁ, ময়ো দিলোঁ, বন্ধুও দিল। তো বলক এতিয়া ঘৰলৈকে যাওঁ, ঘৰৰ ফালে যাওঁ। 1 hour later. তো হেল্ল' গাইজ, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, চবে ছাপোৰ্ট কৰিব গাইজ, আপোনালোকৰ ছাপোৰ্টেই মেইন। তো আপোনালোকে যদি ছাপোৰ্ট কৰি যায় তেন্তে আগুৱাব পাৰিম। তো আজিলৈ ইমানে, লগ পাইছোঁ নেক্সট নতুন এক ভিডিঅ'ত, নতুন কিবা প্লেন কৰিছোঁ, আপোনালোকে ভিডিঅ'ত গম পাই থাকিব, নতুন ডেষ্টিনেশ্যনৰ কাৰণে মানে কিবা প্লেন কৰিছোঁ আমি। তো আজিলৈ ইমানে, টাটা বাই বাই।